কোৱা। হেল্ল'। কি হ'ল হা? কাৰ লগত বিজি আছিলা? বিজি নাইতো, মায়ে ফোন কৰিছিল। মিছা কথা ক'বলৈ আহিছা। মায়ে ৰাতিহে ফোন কৰে। আহা শুনাচোন, আজি দিনতে কৰিলে। হ'ব, এতিয়া শুনা। মই 4 বজাত ওলাম। আজি শ্বপিঙলৈ যাবই লাগিব তুমি। হ'লতো? আজি? কিয়? যোৱা শুকুৰবাৰে আবেলি 3:15 তুমি মোক কোৱা নাছিলা? মই জানোৱে তুমি নাই কোৱা বুলি ক'বা। সেইকাৰণে টাইমটো নোট কৰি থৈছিলোঁ। কৈছিলো। আগৰ দুবাৰ মই অকলেই গ'লো। আজি যদি তুমি নাহা নহয়, নেক্সট আৰু মোক নামাতিবা। জান কিয় নকৈছে? হেল্ল'। Oh shit. Baby. Hey, aha है। এইটো চোৱাচোন, ধুনীয়া ন? ধুনীয়া লাগিছে। ভাল লাগিছেনে? কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ৱাও, 3000 টকা। আও। হে? কালাৰটো ভাল লগা নাই, ডিজাইনটো কিবা আনকমন লোৱা না, চিম্পল চাই। এইবোৰ থোৱা, সেইফালে চাম বোলা। আহা। এইটো চোৱাচোন, ৱাও, 2500 টকা। হে নালাগে, এনেকুৱা চেম এটা আছেই দেখোন। ক'তনো? কালাৰটোহে একে। একে কথা, এইটো নালাগে। বেলেগ কিবা লোৱা, চিম্পল চাই, মানে আনকমন। ব'লা। এইটো চোৱা, মাত্ৰ 1200 টকা। ভাল লগা নাই। দাদা অলপ কিবা কম ৰেঞ্জৰ দেখাই দিম নেকি? সেয়া দাদাই জানে। আহক ব'লা। এইটো লওক, মাত্ৰ 900 টকা। হে, এইটো 900 টকা? 900 বুলি সুধিছে যে দাদা, আজিকালি কি পায় 900 টকাত? কি 900 টকাত কি পায়? 900 টকাত কি পায়? হা, তই জাননে? বহুত মানুহে তৰ্জাৰ বেৰৰ ঘৰ ভাড়া লৈ থাকে। 900 টকাত তেনেকুৱা এটা ঘৰ ভাড়া লৈ পায়। 900 টকাত 1 মাহৰ চব্জি পায়। 900 টকাত 9 লিটাৰ পেট্ৰল পায়। 900 টকাত 3 মাহৰ মোবাইলৰ ৰিচাৰ্জ পায়। আহাৰ সময়ত পেণ্টটো ফাটিল, ষ্টেবল মাৰি পিন্ধি আহিছো। যিটো পিন্ধি আছো 900 দিয়াতকৈ বহুত ভাল পেণ্ট পায়। মায়ে ফোন কৰি আছে, টিভি ৰিচাৰ্জ কৰি দিব লাগে, কৰি দিব পৰা নাই। 900 টকাত 6 মাহৰ টিভি ৰিচাৰ্জ পায়। আৰে তুমি এইবোৰ কি বকি আছা? তই মানে থাক বান্দৰী। তই যে মোক সদায় কৈ থাক, বাবু বেছি পাৰ্টি নকৰিবা, বেছি মদ নাখাবা, চিগাৰেট নাখাবা। মই এনেও নাখাওঁ। কিয় জাননে? সেই 900 টকাটোৱে মোৰ তাত নাই। তই জান 900 টকাত 2টা ফুল পায়, 900 টকাত 6টা বিয়েৰ পায়, 900 টকাত 9 পেকেট গল্ড ফ্লেগ পায়। লগৰ ল'ৰা সদায় কৈ থাকে তোৰ ৰুমত যাম। কোনোদিন সিহঁতক ভাত খোৱাকৈ মাতিব পৰা নাই। কিয় জান? 900 টকাত 2.5 কেজি গাহৰি পায়। ইমানৰ পিছতো মই তোৰ লগত আছো। নহ'লে 900 টকাত ৰাতি গুৱাহাটীত বহুত কিবা কিবিয়ে পায়। এতিয়া তই মোক ক 900 টকাত কি নাপায়? কি হ'ল? একো নকলা যে? ভাল লগা নাই নেকি? নাই তুমি যি পিন্ধা তাতে ভাল লাগে তোমাক। পিছে মোৰহে ফেঞ্চি পালে কাম এটা ওলাল।
ব'লা নহ'লে যাওঁতে ফেঞ্চি বজাৰতে কিবা এটা লৈ ল'বা ব'লা আহা আহা আহা